আপনি কোন দলত আছিল? বিপিএফ দলত আছিল। আজি কোনটো দলত এবিএফ দলত গৈছিল। কিমান দিন কাম কৰিছিল বিপিএফত? 5 বছৰৰ পৰা কাম কৰি আছোঁ। 5 বছৰ 2003 পৰাই কাম কৰি আছোঁ। মই মানে বিপিএফ দলত 60ত পৰাই আছোঁ। মানে আগত যেটা নীতি আদৰ্শ আছিল ভাল আছিল, কিন্তু এতিয়া এই 5 বছৰৰ পৰা আমাৰ যে MCL যিজন কি হৈছিল তাৰ নীতি আদৰ্শ ভাল নহয়। ব্লকৰ প্ৰেচিডেণ্ট মানে ছেক্ৰেটাৰী যিবিলাক আছিল সিহঁতৰ নীতি আদৰ্শ ভাল নহয়। যিটো আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ সেইমতে সিহঁতে কাম কৰা নাই। আমি ৰাইজক সন্তুষ্ট কৰিব পৰা নাই। সেইকাৰণে ইউপিপিএলৰ দল আমি মানে নীতি নিয়ম আদৰ্শ প্ৰমোদৰ ছাৰত নীতি নিয়ম আদৰ্শত ভাল পাই আমি ইউপিপিএলৰ দলত আজিৰ পৰা যোগদান কৰিম। এই যে মানুহৰ যিহেতু শান্তি এটা আহিছে, মানে আমাৰ দেশৰ যিটো আমি আগত ওলাব পৰা নাই, ওলালে মোটামুটি বিশেষকৈ বড়ো এলেকাত আমি গৈছিলোঁ, আমাৰ মানে শান্তিভাৱত ঘূৰিব ফুৰিব পৰা নাই। এতিয়া মানুহ উদাৰভাৱে শান্তি শৃংখলাভাৱে ঘূৰিব পাৰে। আৰু প্ৰমোদৰ ছাৰে যিবিলাক জাতি জনগোষ্ঠী সকলে সমান চকুৰে চায়। আৰু প্ৰত্যেকটো ধৰ্মতে ইহঁতে মানে কি যিটো আৰু কি আছিল মানে অনুদান প্ৰত্যেকটা ধৰ্মৰ মানে ধৰ্ম অনুষ্ঠানত ইহঁতে কি কৰিছে মানে স্কিম দিছিল। আৰু মাটি বাৰীৰ কাম কিছু দিলে আৰু কি, মাটি নোহোৱা মানুহবিলাকক মাটি দিলে। যি 2 বছৰৰ কাৰণে হ'লে কি হ'ল দিছে, কিন্তু 15 বছৰত ইহঁতে চৰকাৰ কৰি থকাত এজনকো কোনো সেইবিলাক সুবিধা দিয়া নাই। কিন্তু তথাপিও মানুহ এতিয়া অলপ হ'লেও দিছে। আৰু ছাৰে কথা দিছে যে আমি ইয়াৰ পিছত গোটেই কাম কৰি দিম। সেইখিনি নীতি নিয়ম আদৰ্শত ভাল পাই আমি এই দলত যোগদান কৰিছোঁ। লাষ্ট ইলেকশ্যন যেতিয়া কি কৰিছিল তাৰপিছত আমি গুৰুত্ব পোৱা নাই। ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেইমতে আমি MCL এজনক মাতিছিলোঁ। সেই 5 বছৰত আমাৰ ৰাইজৰ লগত বহা নাই। আমাৰ লগতো দূৰৰ কথা, আমি ৰাইজৰ কাৰণে কি কৰিছোঁ সেই 5 বছৰত ৰাইজৰ লগত দেখা কৰা নাই। ৰাইজৰ লগত আমি মাতিছিলোঁ, সেই ৰাইজৰ লগত বহাৰ কাৰণে কোনো সুবিধাবিলাক পোৱা নাই। এনেকুৱা কিছু আৰু আমাৰ এলেকাত এইবিলাক এলেকাত আৰু কি বিশেষ কৰি কোনো স্কিম ডেভেলপমেণ্টৰ কাম কৰা নাই। সি কি কৰিলে মানে সি 2.5 কোটি টকা পালে, 2.5 কোটি টকা কি কথা কি কৰিলে, কিন্তু আমাৰ লগত কোনো আলোচনা কৰা নাই। মোক কৈছিল যে ঠিকে আছে দাদা আপোনাৰ লগত, মানে যিহেতু মোৰ ছিনিয়ৰ আছে জুনিয়ৰ আৰু কি, সি কৈছিল দাদা ঠিকে আছে মই মানে দিম আৰু কি প্ৰত্যেকটো ভিলেজতে কিবা দিম। সেইবিলাক কথা বতৰা ৰাখিব পৰা নাই। সেইকাৰণে এইবিলাক ৰাইজৰ ওচৰত আমি যাব পৰা নাই। সেইভাবে ভাবিলোঁ যে এইবেলি সেই মানুহজনে এনেকুৱাই হ'ব। তাৰ লগত যদি তাকে MCL মানে কি দিলে বিপিএফৰ পৰা টিকেট দিলে, তাৰ লগত যদি ঘূৰোঁ আমি তেনেহ'লে ৰাইজক আমি সেৱা শুশ্ৰূষা কৰিব সুবিধা দিব নোৱাৰিম। সেইকাৰণে আমি আজি চিফ ছাৰ যিহেতু আমাৰ এই দৌপাং সমষ্টিত মানে আহিছে, চিফ ছাৰে বহুত ভাল মানুহ, তাৰ নীতি আদৰ্শ ভাল, সেইকাৰণে সেই দলত আমি যোগদান কৰিম। আৰু কিমানজনে যোগদান কৰিছে? মোৰ লগত 8জন কৰিলে আজি, কিন্তু মোৰ পিছত বহুত মানুহ আছে। আৰু মই ভাবিছোঁ মই 3-400জন মানুহ আৰু কিবা চাৰিটা কৰিব আছে।